এনেকুৱাকৈ আমি গাড়ীখন বিদায় দিলোঁ। প্ৰথম উদ্বোধনীৰ প্ৰথম গাড়ী ফাৰ্ষ্ট ডেলিভাৰী ল'লে আমাৰ দাদা। কেনেকুৱা এক্সাইটমেণ্ট, ভাল লাগিছে না? এইখন গাড়ী এতিয়া আমাৰ শ্ব'ৰুমৰ পৰা আজি আমাৰ কাষ্টমাৰ এতিয়া আমাৰ গাড়ী ৰেডি হৈছে বৰ্তমান ডেলিভাৰীৰ কাৰণে। আৰু কিছু কাম আছে সৰু সুৰা। এখন গাড়ী আহি গ'ল, সেই আপোনালোকে দেখা পাইছে একে ব্লু কালাৰৰে। চ' এইখন মই আপোনালোকক বেক কেমেৰা দি দেখাই দিছোঁ। মৰ্নিং, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে বহুত ভালে আছে। চ' আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে এই ভিডিঅ'টো শেষলৈ আঁকোৱালি ল'ব। মই এতিয়া বৰ্তমান শ্ব'ৰুমত বহি আছোঁ, এইফালে পূৰা লেপটপ চলি আছে, লাইনটো নাই গাইজ, ফেন চেন পূৰা অফ হৈছে, বহুত বেছি গৰম। চ' এই গাড়ী আপোনালোকে দেখা পাইছে, আজিও দুখন, কিন্তু আজি এখন ডেলিভাৰী হ'ব। চ' আপোনালোকক গোটেইখিনি প্ৰচেছ দেখাম, কোনে লয় প্ৰথম গাড়ীখন, আৰু 10,000টো আমি ডিছকাউণ্ট দি দিছোঁ গাইজ। আমি যিহেতু কৈ দিছোঁ ডিছকাউণ্টটোৰ কথা, চ' আমি কৈ দিছোঁ। প্লাছ আৰু আমাৰ আজি শ্ব'ৰুমত আৰু নতুন গাড়ী আহি আছে, আৰু বহুতখিনি কাম হ'ব। আপোনালোকে একদম পূৰা শেষলৈকে চাই থাকক, ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'ব আজি। আৰু আপোনালোকক যদি ধৰক ছেকেণ্ড হেণ্ড গাড়ী লাগে, তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰক। চ' ছেকেণ্ড হেণ্ড গাড়ীও আপোনালোকে পাই যাব। ছেকেণ্ড হেণ্ড লাগে, নতুন লাগে, যি লাগে। আৰু আপোনালোকে জানে, কিছুমানে জানে, এতিয়া আপোনালোকে প্ৰায়ভাগ জানিব পাৰে, কিছুমানে নাজানে। মানে এই ই ৰিক্সাৰ মালটানা এখনো আছে। চ' যদি আপোনালোকক যদি মালটানাখনো লাগে, তাতে মানে 5টা বেটাৰী আছে। চ' আপোনালোকক যদি মালটানাখনো লাগে, তেনেহ'লে আমি মালটানাখনো আপোনালোকক যোগাযোগ কৰি আনি দিব পাৰিম আমাৰ ডিলাৰত। চ' আপোনালোকে লৈ যাব পাৰিব ডিলাৰৰ পৰা। আৰু ছেকেণ্ড হেণ্ড গাড়ীৰ যদি কাৰোবাক লগা আছে, তেনেহ'লে ওপৰত কণ্টেক্ট নম্বৰ আহি আছে, আপোনালোকে ফোন কৰক। চ' বঢ়িয়া ভাল কেপ্টেইন, YC, বাই এনেকুৱা বহুত বেলেগ ধৰণৰ ব্ৰেণ্ডৰ গাড়ী আমাৰ ইয়াত পাব। আৰু নতুন গাড়ীটো আপোনালোকে পাবই, যি ব্ৰেণ্ডৰ লাগে। এতিয়া বৰ্তমান পাৰফেক্টটো আছে। চ' আজি আৰু নতুন গাড়ী আহি আছে বাৰু। প্লাছ আমি দুজনে এফালে বহি আছোঁ, আজি মোৰ লগত মানে আৰু এনেকুৱাকৈ পূৰা লেপটপ চলাই দিছোঁ, ইয়াতে গান চান বজাই দিছোঁ, দি ইয়াতে বহি আছোঁ বিন্দাছকৈ। চ' লাইনটো নাই গাইজ, লাইনটোও বহুত বেছি গৰম। আৰু এইফালে নাজাৰা, আমাৰ ৰাস্তাৰ নাজাৰা, আৰু এইফালে আমাৰ বেনাৰঘাট এয়াৰ এণ্টাৰপ্ৰাইজ পাৰফেক্ট দেখা হৈছে। এইটোৱে আৰু এইফালে বক্স লগা আছে, বৰ্তমান কাৰেণ্ট নাই। এনেকুৱাকৈ কিছু সময়ৰ পিছত আৰু আমাৰ শ্ব'ৰুমত আৰু এখন গাড়ী আহি গ'ল, সেই আপোনালোকে দেখা পাইছে একে ব্লু কালাৰৰে। চ' এইখন মই আপোনালোকক বেক কেমেৰা দি দেখাই দিছোঁ। এইখন খালী কৰি দিলোঁ, পূৰা ষ্টিকাৰ লগা আছে, আপোনালোকে দেখা পাইছে। আৰু আগৰখন এইখন পিছত আছে, আৰু এইখন। চ' এইখন যে আপোনালোকে দেখিছে, এইখন এতিয়া মানে কি প্ৰায় 3টামান বজাত, চ' এতিয়া 2টা বাজি আছে, প্ৰায় 3টামান বজাত এইখন ডেলিভাৰী হৈ যাব, কাষ্টমাৰে লৈ যাব। প্লাছ আৰু দুখন থাকিব। চ' জল্দি আহক আপোনালোকে, আৰু যাক গাড়ী লাগে লৈ যাওক। মানে ছেকেণ্ড হেণ্ড লাগে, নতুন লাগে, যি লাগে সকলোবোৰ পাই যাব, টেনশ্যন ল'ব নালাগে। চ' আপোনালোকৰ ওচৰতে কলিতাকুছি চকত এয়াৰ এণ্টাৰপ্ৰাইজ, আপোনালোকে আহক, ই ৰিক্সা যি লাগে লৈ যাওক। এতিয়া আমাৰ গাড়ী ৰেডি হৈছে বৰ্তমান ডেলিভাৰীৰ কাৰণে। আৰু কিছু কাম আছে সৰু সুৰা। আৰু এনেকুৱাকৈ আমাৰ প্ৰথম কাষ্টমাৰ আমাৰ ডিলাৰৰ। চ' এনেকুৱাকৈ আমি গাড়ীখন বিদায় দিলোঁ। প্ৰথম উদ্বোধনীৰ প্ৰথম গাড়ী ফাৰ্ষ্ট ডেলিভাৰী ল'লে আমাৰ দাদা। কেনেকুৱা এক্সাইটমেণ্ট, ভাল লাগিছে না? এইখন গাড়ী। চ' এতিয়া আমাৰ শ্ব'ৰুমৰ পৰা আজি আমাৰ কাষ্টমাৰ হাতত পৰিল, সেইটোৱে আৰু আজি বহুত বেছি ভাল লাগিছে। আজি প্ৰথম আৰম্ভ আৰু দেন আমি নিদিলি চ' গাইজ আমি পূৰা ফাইনেলি গাড়ী পূৰা ডেলিভাৰী দি দিলোঁ। সেই আপোনালোকে দেখা পাইছে পূৰা ৰাস্তাত আছে। এতিয়া আমাক মানে কি আৰু আমাৰ পৰা যাবই আৰু বিদায় গাড়ীখন লৈ কেনে। চ' আজি বহুত বেছি ভাল লাগিছে। চ' আজি প্ৰথমবাৰ এনেকুৱা বিজনেছত আহি কেনে ভালো লাগছে। চ' আজি প্ৰায় 5 দিনমান হ'ল। চ' 5 দিনমানৰ মূৰত চ' আজি ফাইনেলি এখন গাড়ী ডেলিভাৰী দি দিলোঁ। চ' আজি বহুত বেছি ভাল লাগি আছে। চ' আশা কৰোঁ আৰু আগলৈ দিম বুলি। চ' আপোনালোকেও ভিডিঅ'বিলাক চাই থাকিব। আৰু যদি কাৰোবাক যদি গাড়ী লাগে, চ' আপোনালোকে কণ্টেক্ট কৰক, স্ক্ৰীণত কণ্টেক্ট নম্বৰ আহি আছে। চ' যদি ছেকেণ্ড হেণ্ড গাড়ীও লাগে আপোনালোকে ল'ব পাৰে, আৰু যদি বেচবা লগাও আছে, চ' মোৰ লগত কণ্টেক্ট কৰিলে হ'ল, মই বিকি দিম। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ গোটেইখিনি কৰি দিব। তাৰ আগতে গাইজ ঠাণ্ডা অলপ আছে, খাই ধৰে আৰু